হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আত্মসহায়ক গোটৰ মহিলাসকললৈ ভাল খবৰ। গোটৰ ভেৰিফাই ফৰ্ম আহি গ'ল বন্ধুসকল। আপোনালোকে এইখন ফৰ্ম ফিল আপ কৰিব লাগিব ভেৰিফাই কাৰণে, আৰু আপোনালোকৰ লিষ্টটো মুকলি হ'ল। আপোনালোকে নিশ্চয় চেক কৰিব পাৰিব নিজৰ মোবাইলতে। আৰু যিসকলে এতিয়ালৈকে কৰা নাই, এইখন ফৰ্ম কেনেকৈ ভেৰিফাই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব, ক'ত জমা দিব, আমি ভিডিঅ'টোত সকলোখিনি কথা আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভেৰিফাই ফৰ্মখন আপোনালোকে ফিল আপ কৰিলেহে 10,000 টকাটো পাব, যিটো মহিলা উদ্যমিতা আঁচনি 10,000 টকা দিয়াৰ কথা কৈছিলে, যিহেতু 28 তাৰিখে দিব বুলি কৈছে মুখ্যমন্ত্ৰী মহোদয়ে। আপোনালোকে নিশ্চয় চাই থাকিব ভিডিঅ'টো শেষলৈকে, কেনেকৈ ফৰ্মখন ফিল আপ কৰিব লাগিব। আপোনালোকক ফৰ্মখন বনোৱা ভিডিঅ' ডিছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিব। আপোনালোকে চাই ল'ব এতিয়া কেনেকৈ ফিল আপ কৰিব লাগিব। সেইখন ফৰ্ম চাই লওক বন্ধুসকল। আপোনালোকে ফিল আপ কৰিব লাগিব আছাম ষ্টেট ৰুৰেল লিভলিহুডছ মিছন, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভ্যান দেখিলে আপোনালোকে MMUA চমুকৈ। ইয়াত প্ৰথমতে SSG নেম য'ত লিখা আছে তাত গোটৰ নামটো দিব আপোনালোকে, যিটো আপোনালোকৰ গোটৰ নাম হয় SSG নেমত আপোনালোকে ফিল কৰিব। তাৰপিছত মেম্বাৰ ID, সদস্যগৰাকীৰ যিটো ID হয়, ID টো ইয়াত ফিল কৰিব। MMUA য'ত দেখিছে তাত ID টো ফিল কৰিব। আৰু এইখন ফৰ্ম আপোনালোকে 3 বছৰৰ পৰা 14 বছৰলৈকে, যদি আপোনালোকৰ ছোৱালী আছে, স্কুলত পঢ়ি আছে নে নাই সেইটো আপোনালোকে ইয়াত দিব লাগিব। সেইকাৰণে এখন ফিল আপ কৰিব লাগিব। ইয়াত দেখিছে I hereby declare that I have, ইয়াত আপোনালোকৰ চিলড্ৰেন আছে টোটেল, সেইটো চিলড্ৰেন দিব। তাৰপিছত আউট অফ হুইচ আপোনালোকৰ 3 বছৰৰ পৰা ধৰি 14 বছৰলৈকে যদি ছোৱালী আছে, স্কুলত পঢ়ি আছে বা নাই পঢ়া, কেইজনীয়ে পঢ়ি আছে বা কেইজনীয়ে নাই পঢ়া, সেইটো যিটো দেখিছে আপোনালোকে আউট অফ হুইচ, সেইটো খালী ঠাইত ফিল কৰিব। ফিল কৰাৰ পিছত ইয়াত দেখিছে আপোনালোকে NC দে হেভ বিন এডমিটেড নট এডমিটেড ইন স্কুল, যদি আপোনালোকে পঢ়ি আছে এডমিটেড দিব। হেভ বিন এডমিটেড যিটো দেখিছে এডমিটেডটোত আপোনালোকে ৰাইট চিন দিব। যদি নাই পঢ়া তেতিয়া নট এডমিটেডটোত ৰাইট চিন দিব। নট এডমিটেড যিটো লিখা আছে তাত ৰাইট চিন দিব। তাৰপিছত ডেটটো লিখিব, তলত প্লেচটো লিখিব আপোনালোকৰ। তাৰপিছত চিগনেচাৰ কৰি দিব আপোনালোকে ওপৰত, আৰু তলত আপোনালোকৰ নামটো লিখি দিব। বছ ইমানেই আপোনালোকে নিশ্চয় দেখিলে। I hereby declare আপোনালোকে ডিক্লেয়াৰ কৰিছে যে পঢ়ি আছে বা নাই পঢ়া। আপোনালোকে এখন শুদ্ধকৈ ফিল আপ কৰিব। ফিল আপ কৰি যিসকল জীৱিকা সখী আছে, জীৱিকা সখীৰ ওচৰত আপোনালোকে ফৰ্মখন জমা দি দিব। গতিকে গম পালে আপোনালোকে নিশ্চয়। ভিডিঅ'টো ডিছক্ৰিপশ্যনত ফৰ্মখন পাই যাব আপোনালোকে। যিসকলে এতিয়ালৈকে দিয়া নাই আপোনালোকে অতি সোনকালে ফিল আপ কৰি দি দিয়ক, যিহেতু 28 তাৰিখে 10,000টো দিয়া কথা আছে, দিম বুলি কৈছে মুখ্যমন্ত্ৰী মহোদয়। সেইকাৰণে আপোনালোকে অতি সোনকালে দেৰি নকৰি ফিল আপ কৰি দিয়ক। ভিডিঅ'টো ইমানেই আছিলে। যদি কিবা সুধিবলগীয়া হয় নিশ্চয় কমেণ্ট কৰি জনাব। ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলো মহিলাসকলে যাতে গম পায়, যিসকল আত্মসহায়ক গোটত আছে। তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।